আজি জীৱন সিংহ ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ লগত প্ৰত্যক্ষ আলোচনাৰ বাবে তেওঁ আগ্ৰহ প্ৰকাশ কৰিছে, যাৰ কাৰণে তেখেতে 5 জনীয়া এখন কমিটি গঠন কৰি দিছে। আৰু সেই কমিটিখনে আলোচনাৰ ক্ষেত্ৰত আজি যথেষ্ট আগুৱাই গৈছে। কিন্তু এতিয়া এনেকুৱা এটা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সময়ছোৱাতে আজি পশ্চিমবংগ চৰকাৰে আজি শান্তি কমিটিৰ অন্যতম সদস্য আজি মালখান সিঙক যোৱাকালি ৰাতি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। আৰু ইয়াৰ জৰিয়তে পশ্চিমবংগ চৰকাৰে যে কেএলৰ লগত শান্তি আলোচনা হোৱাটো নিবিচাৰে, পশ্চিমবংগ চৰকাৰে যে পশ্চিমবংগত তেওঁলোকে কুঠাঘাতৰ কাম কাজ চলাই থকাটো বিচাৰে, ভাৰত বিৰোধী শক্তিক তেওঁলোকে আবুকে উচতৰি দিছে, এই কথাটো প্ৰমাণ দিছে। পশ্চিমবংগ চৰকাৰ আজি ভাৰতবৰ্ষৰ এখন সংবিধানৰ গণ্ডিৰ ভিতৰত থকা ৰাজ্য, গতিকে আইন এখন, গতিকে আজি কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ কথা ক'ব, আনহাতে পশ্চিমবংগ চৰকাৰে আজি সেই আলোচনাক বিধি পথালি দিব খুজিব, এই কথাটো কেতিয়াও সম্ভৱ নহয়। গতিকে কেন্দ্ৰীয় চৰকাৰে সঁচা অৰ্থত যদি কেৰলৰ লগত শান্তি আলোচনা বিচাৰে আৰু শান্তি আলোচনাৰ জৰিয়তে কছাৰীসকলৰ সমস্যা সমাধান হোৱাটো বিচাৰে, তেতিয়াহ'লে আজি শান্তি কমিটিত জড়িত থকা যিসকল ব্যক্তি তেখেতসকলক মুকলিভাৱে কথা পতাৰ তেওঁলোকে ব্যৱস্থা কৰিব লাগে, নিৰাপত্তা প্ৰদান কৰিব লাগে। আৰু যিগৰাকী ব্যক্তিক আজি অন্যায়ভাৱে পশ্চিমবংগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, তেখেতক বিনা চৰ্তে মুকলি কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। গতিকে কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে পশ্চিমবংগ চৰকাৰৰ যি হঠকাৰী কাম কাজ যিবিলাক সিদ্ধান্ত সেইবিলাক তেওঁলোকে হস্তক্ষেপ কৰিব লাগে। আৰু আমাৰ যিগৰাকী সদস্যক আজি তেওঁলোকে গভীৰ নিশা বিনা ৰোষত গ্ৰেপ্তাৰ কৰি তেওঁলোকে ৰাখিলে, তেখেতক বিনা চৰ্তে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ হস্তক্ষেপ নকৰে, তেতিয়াহ'লে বুজিম যে তেওঁলোকে আলোচনাৰ নামত কছাৰী জনগোষ্ঠীৰ যি সমস্যা সেই সমস্যাটোক তেওঁলোকে ঢাকি ৰাখিছে, এই সমস্যাটো তেওঁলোকে নিবিচাৰে, এই কথাটো প্ৰমাণিত হ'ব। এয়া এটা দুৰ্ভাগ্যজনক কথা যে এফালে শান্তিৰ কথা কৈছে, আনফালে শান্তি কমিটিত থকা ব্যক্তিসকলক হাৰাশাস্তি কৰিছে, গ্ৰেপ্তাৰ কৰিছে। এইটো কেনেকুৱা ধৰণৰ কথা হ'ব?